কৰিছোঁ এফালে মানে ওলাই যাবলৈ লৈছোঁ সুনিতা আৰু সুৰজিতৰ লগত তেওঁলোকক চাগে আপোনালোকে চিনি পায় আগৰ ব্লগত দেখিছে গতিকে সিহঁত দুটা আহিব তহঁতৰ লগত আমি মানে তিনিটা খাবলৈ ওলাই যাম এতিয়া ক'ত যাওঁ এতিয়াই ডিচাইড কৰা নাই মেবি কিবা নতুন ধাবা এখন খুলিছে আমি তালৈ যাম গতিকে ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু আপোনালোককো লগত লৈ যাম আৰু নতুন ধাবাখনটো কেনেকুৱা আমি সকলোৱে মিলি চাম গতিকে আহক আজি আমি এই ব্লগটো আৰম্ভ কৰোঁ Kupiah program start. Our trip ako arambo hoy gol. Kupiah program start. Partner sa mo dito. Hello. আজি আকৌ হঠাৎ এটা কুপিয়া প্ৰগ্ৰাম আমি ষ্টাৰ্ট কৰিছোঁ আৰু ব্লগাৰ প্ৰত্যাশীবোৰ ৰেডি এতিয়া আমি ৰাস্তাই ঘাটে ৰৈ ৰৈ আজিকালি ভিডিঅ' কৰিছোঁ ন সুনিতাই কি কৰিছে নাজানো আৰু বাৰু যি নহওক চিন্তা ধুনীয়া লাগিছে ন আজি একদম বেয়া ছালত আহিছে মানে কি আৰু এটা ছালটো মইহে মাৰাই আনিছোঁ দেই ধুনীয়া লাগিছে আজি চবেই ছালত আহিছোঁ ময়ো আমি এতিয়া ফটো চটো তুলিম এইফালে হাইৱেটো দেখাই দিছোঁ এবাৰ এইটো বাইপাছটো বহুত ধুনীয়া নগাঁও গুৱাহাটীৰ বাইপাছটো ধুনীয়া লাগে ন নগাঁও এই বাইপাছটো একদম বঢ়িয়া লাগে আমি ফটো চটো তুলি লওঁ ডিভাইডাৰটো দেখি পেলাই শান্তি লাগিছে কাৰণ মই ৰিক্স লৈ আহিছিলোঁ কিবা এটা নতুন এক্সপ্ল'ৰ কৰিম বুলি ধকা খালোঁ হয় এতিয়া আমি এইটো ক'ৰবাত পালোহি আমি ফুলগুৰি আমি যথেষ্টখিনি আহিব লগা হ'ল বাৰু ৰাম ৰাম কিন্তু আমি এটা তথাপিতো নতুন এক্সপ্ল'ৰ এটা কৰিছোঁ এইফালে ফটো ল'ব পাৰিব নেকি বাপৰে যাব পাৰা আৰু এতিয়া আকৌ আমি নগাঁৱৰ ফালে যাম খালি টাউনৰ ফালে নোসোমাই আমি বাইপাছেদি যাম তেতিয়া আমি ধাবা এখন পাম আৰু তাতে আমি তোমাৰ এই ৰাস্তাটো দি আহিলে হ'ল তুমি চকটো দেখাই দিয়া নগাঁও ফটাটো ক'ত গ'ল চাই যাব যে আগত ধাবাই পাৰ হৈ গৈছে বোলে নহয় এফালে নগাঁৱলৈ সোমোৱাটো এইডোখৰতহে সোমাই সেইডোখৰত অঁ টাউনলৈ সোমোৱাটো কথা কৈছা অঁ এই জেগাটো তুমি একজেক্টলি দেখাই দিয়া এতিয়া চবেই চিনি পাব এইফালে এফালে সোমাই যায় নগাঁও টাউন আৰু তাৰ পৰা বাইপাছ আমাৰ ডেষ্টিনেশ্যন বাইপাছেদি আমি অলপ দূৰ আগলৈ গ'লেই আমি ডেষ্টিনেশ্যন পাই যাম নতুন ধাবা বহুত ধাবা পায় ন সুৰজিত বহুত ধাবা আছে বহুত ধাবা এইটো লাইনত বহুতেই ধাবা আছে মানে আমি আগতে অহা নাই আৰু বহুত মানে আৰু যাৰ যেনেকুৱা মন যায় সেইটো নিজৰ চইচ মতে সোমালেই হ'ল আমি নতুনকৈ খুলিছে কাৰণে যাওঁ আৰু এইখন ধাবা আমাৰ পাই গ'লোহি আমাক মাতিব নালাগে আমি নিজে সোমাইছোঁ আমি ইফালে ক'ত যাওঁ আমি এক্সপ্ল'ৰ কৰোঁ কি কিনো আছে ধুনীয়া আমি ভিতৰেদি আহিব পাৰোঁ আমি বাহিৰ অঁ এইফালে এটা ধুনীয়া আমি জেগা বিচাৰি পাইছোঁ
ইয়াতে ফটো চটো উঠিবলৈ ভাল আৰু ব'লা প্ৰথমতে আমি চাই আহোঁ পজ দিয়া পজ সুনিতা পজ আৰু এইফালে আমাৰ সুৰজিত ফটোগ্ৰাফাৰ আৰু ইয়াত বহুত জেগা আছে কিবা কিবি কৰিব পাৰিব গাৰ্ডেন চাৰ্ডেন বনাব পাৰিব এতিয়া আমি ফটো তুলি লওঁ এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা তুমি এনভাইৰনমেণ্টটো দেখাই দিয়া কেনেকুৱা নাজাৰা ৰ'বা অ' সঁচাকৈ এইফালে পুৰা গ্ৰীণ so sweet সঁচাকৈ really beautiful অ' সঁচাকৈ ভাল লাগিছে ফেনখন দি দিব নেকি অঁ ফেনখন চলাই দিয়ক ফেন নচলালে পুৰা হাৱা কিন্তু নৰ্মেল পানী নাই এইফালে এইটো হাইৱে অঁ চিল ৱাটাৰ আকৌ আহিম আমি আজি জাষ্ট চাবলৈ আহিলোঁ ইহঁতৰ ফটো ছেশ্যন চলিয়ে আছে চাগে ভাল লাগিছে দেই ইয়াত ওপৰত বহাই জেগাটো ভাল লাগিছে মোৰ অঁ কোৱা ভাল লাগিছে একদম পূৰা চকু হাত পৰি যোৱা মানে সেউজীয়া পৰিৱেশ এইফালে মই চবকে পৰিৱেশে দেখাই আছোঁ সঁচাকৈ মানে ড্ৰিম ধাবা নতুনকৈ খুলিছে নামটো কোৱাই নাছিলোঁ মই তুমি কোৱাই নাছিলা নেকি ইমান বিচাৰি আহিছোঁ একচুৱেলি মোৰ লগৰ বাইদেউ এগৰাকী আহিছিলে তাৰপিছত মেজাবিন বাইদেউ আহি পেলাই তেওঁলোকৰ ইউটিউবৰ ভিডিঅ' এটা দেখি পেলাই আমিও আহিলোঁ কিন্তু সঁচাকৈ বৰ ধুনীয়া আৰু নতুনকৈ খুলিছে নতুন ধেৰ মেনু কৰা নাই বাট ভেৰি বিউটিফুল নেচাৰেল ফেনোমেনা ভাল বঢ়িয়া ন একদম এইপিনে একবাৰ দেখাই দিয়া গোটেইকেইটা বহুত ধুনীয়া দেখাইছোঁ সেইফালে সেইজোপা গছজোপা এইফালে ধুনীয়া বঢ়িয়া গোটেই ভিউটো এবাৰ দেখাই দিয়া 360 ভিউ দেখাই দিছোঁ খোৱা অৰ্ডাৰ দিছোঁ কিবা কিবি বেছি মেনু নাই তেওঁলোকে এতিয়ালৈকে মানে ঠিকেই কৰা নাই বেছি দিন হোৱা নাই 15-20 দিন গতিকে কি আহে চাওঁচোন এতিয়া খানাটো কেনেকুৱা হয় সঁচাকৈ আমি খোৱাৰ ধান্দাত অহাই নাই ন আমাৰ ধান্দা এনেই ফুৰা আৰু ফটো তোলা মই পূৰা খাই আহিছোঁ এতিয়া খাবই নোৱাৰিম মই পূৰা খাই আহিছোঁ জেগাটো বৰ ধুনীয়া ন অঁ জেগাটো ভাল এইটো কি হয় এইটো ফ্ৰাইড চিকেন আৰু মোৰ কাৰণে এইটো কফি আমাৰতো চবৰে পেট ফুল পেটৰ গৰ্বৰ গতিকে মই বহুত বেছি ফ্ৰাইড চিকেন নালাগে মইতো খাই বৈ আহিছোঁ মই এতিয়া এইটোকে খাই লওঁ সুনিতা খোৱা মইতো কফি হেৰি হোৱা নাই মজা ব্লাৰ হৈ আছে কেনেকুৱা লাগিছে ক'বা হা সুৰজিত বেয়া নহয় বঢ়িয়া খাবলৈ ভাল হৈছে গৰমকৈ বনাইছে বঢ়িয়া বনাইছে খাবলৈ ভাল মইতো কফি নাখাওঁ কফি চাহ নাখোৱা তুমি ভাল লাগিছে ভাল নহয় ভাল ধুনীয়া আৰু মানে ইম্প্ৰুভ হ'ব সিহঁতৰ কৰিছেতো কিন্তু ভালে বনাইছে চাৰি নিচিনাই লাগিছে তলত মই জাল নিচিনা কিবা দেখিছোঁ ক'লা ক'লা জুম কৰি দেখাইছোঁ ফিচাৰী হয় চোৱাচোন এই তলত হয় নাই জাল গতিকে এইটো ফিচাৰী হয় ইয়াৰ পৰাই চাগে ইয়াৰ পৰাই মাছ তুলি পূৰা খানাত দিব পাৰিব একদম অঁ নিজৰে মাছ আৰু মানুহবোৰে চোৱা এইফালে চব কিয় পেলাইছে বাৰু পানীত প্লাষ্টিকৰ বটলবোৰ পেলাই গোটেই ইমান ধুনীয়া হৈ আছিলে দেখিবলৈ ডাষ্টবিন আছে ডাষ্টবিনত নাপেলাই কোনেও বহুত বেয়া কথা সুৰজিত চাওমিন আহি গ'ল মইতো বেছি নাখাওঁ এনেই অলপ ডাইটিং খাই ফুলিছোঁ
মই ইয়াৰ পিঁয়াজ খাম আজি মানে একদম কেনেকুৱা টাইপত খাইছোঁ নহয় ইনফৰ্মেল মানে বহিয়ে লোৱা নাই অথনিৰ পৰা থিয় হৈ খাই আছোঁ মানে বেছি নালাগে দেখাই দিছোঁ অঁ লাইট জ্বলাই দিয়ক এতিয়া ধুনীয়া হৈ আছে ইণ্টেৰিয়ৰটো ক'বা ইয়াতো বহুত জেগা আছে এইখন বাইদেউ আপোনাৰ নেকি আপোনাৰ আমাৰ তেনেহ'লে আজি যাত্ৰা শেষ আজি যাত্ৰা সামৰিছোঁ বাই 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 ক'ম এতিয়া মই এতিয়া বাই বাই কওঁ নে দেৰিকৈ ক'ম ৰ'বা এতিয়া বাই বাই দিবলৈ মই অন্ধকাৰেই হৈ গ'ল সুৰজিত আজি আমাৰ প্ৰথম কাৰ্ফিউ চলাবলৈকে দিছে অঁ আজি আমাৰ 6টা বজালৈকে কাৰ্ফিউ মানে টাইমিং এক্সটেণ্ড কৰিছে সেইকাৰণে আমি আহিছিলোঁ এতিয়া 6টালৈ কেইদিনমান আছে আমি পামগৈ আৰু একদম টাইমত ন পুৰা সময়মতে পাই যামগৈ গতিকে সুৰজিত বাই কোৱা ঠিকে আছে বাই বাই আমি নেক্সট আকৌ লগ পাম নেক্সট ভিডিঅ' এটা বেলেগ জেগা আমি আকৌ মানে এক্সপ্ল'ৰ কৰিব যাম আমি এনেকৈ খুফিয়া পাৰ্টি বনাই থাকিম খুফিয়া পাৰ্টি আমি বনাম সুৰজিত আগফালে গাড়ী চলাই আছে দেখাব পৰা নাই মোৰ আজি তাক ঠিক আছে তেনেহ'লে বাই বাই কৈছোঁ বাই বাই পুনৰ লগ পাম আপোনালোকৰ এটা নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টো চোৱাৰ কাৰণে ব্লগটো চোৱাৰ কাৰণে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ